হাই ওয়েলকাম ব্যাক টু কেম ব্লগ। তো আজি সৰস্বতী পূজাৰ 26 জানুৱাৰী হ'ল। তো আজি আপোনালোকক এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। তো ভিডিঅ' বহুত দিন দিয়া নাই, বহুত কিবা কিবি হৈ আছে আৰু হৈ গ'ল। তো দেখাই আছোঁ আজি আপোনালোকক, ভিডিঅ'টো দি আছোঁ আৰু ভিডিঅ' দি থাকিব লাগিব। তো ভিডিঅ' দি আছোঁ। তো আজি যাই আছোঁ এটা গাৰুগুলি বুলি ৱাটাৰফলছ, আৰু আপোনালোকক কিবা কিবি দেখাই আছোঁ সৰস্বতী পূজা বুলি অলপ চলপ। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তো যাই থাকোঁ ব'লক। তো মোৰ লগত তো আমাৰ লগত বাসন্তী আছে এইখন ছোৱালী। দূৰত নহয়, গুৱাহাটীতে আছে। গুৱাহাটীৰ পৰা আপোনালোকে লফৰা হৈও সোমাব পাৰে, গড়চুক কটাবাৰী হৈও সোমাব পাৰে, এনেকৈ আহিব পাৰে। তো যাই থাকোঁ বলক। বঢ়িয়া জেগা, একদম কাশ্মীৰ হেন পায়, কাশ্মীৰৰ দৰে জেগা, একেবাৰে মজা পৰিৱেশ। তো যাই আছোঁ, যাই থাকোঁ বলক। একেবাৰে একদম এইটো কাশ্মীৰৰ মাজত আৰ্মিৰ কেম্প, মজা জেগা একেবাৰে। তো যাই আছোঁ। তো পাহাৰৰ মাজত এইবিলাক দেখাই আছোঁ আপোনালোক, অলপ চাই থাকক। পূৰা একদম টিকেট কাটিব লাগে তলত। টিকেটটো কাটিছোঁ বাৰু মই, কাটি বংশী নামি লৈছোঁ, এইটো ঢালো আহি আছে। তো যাই থাকোঁ বলক। টিকেট কাটি ল'ব লাগে, চাই লওক 20 টকা লয় এইটো টিকেট। এইটো আপোনালোকে চাব পাৰে ড্ৰেছটো। এইটো জেগাটো মজা আছে, আপোনালোকে আহিব পাৰে। গড়চুক লখৰাৰ ভিতৰেদি আহিব লাগে। তো জেগাটো তলত দেখিছেনে কেনেকুৱা, সেইটো পিকনিক খাব পাৰি, তলত পিকনিক খাই আছে পাহাৰৰ মাজত। আৰু এইটো গাৰা টাইপৰ বস্তু পাৰে, এনেকৈ ৰাখি লৈছোঁ, দেখাই আছোঁ অলপ চলপ, চাই থাকক। মজা হয়, পিকনিক খাব আহিব পাৰে আপোনালোকে। এইটো পিকনিক খাই মজা লাগে আৰু ইয়াতে। তো জেগাটো একদম পিকনিক খোৱাৰ কাৰণে মজা। চাওকচোন কি মজা একেবাৰে। বা নিজৰা আছে, পানী আহিছে, বহুত দলং আছে ইয়াতে। বাপৰে বাপ, বহুত মজা আৰু জেগাটো। তলেদি পানী ভাগে যাই আছে পুৰা দলং। মই পূজা কৰিছি গাইছ। তো পানী বা নিজৰা পাহাৰৰ মাজত মজা আৰু। মাতি লৈ গেল, এটা ইউটিউব কৰিলো। ক'ত? এই গধূলি ৰিলিজ হ'ব ৰ।